নমস্কাৰ। নভেল কৰোনা ভাইৰাছৰ কাৰণে 21 ডেইজৰ যি ভাৰতবৰ্ষৰ লকডাউনৰ ব্যৱস্থা কৰিছে গভৰ্ণমেণ্টে, সেইকাৰণে আপুনি আপোনাৰ LICৰ প্ৰিমিয়াম দিবলৈ আপুনি অসুবিধাৰ সন্মুখীন হ'ব পাৰে। সেইকাৰণে কি হয়, আপোনাক মই 4-5টা এপৰ কথা ক'ম। আপুনি তাৰ ভিতৰত মই পেটিএমৰ এপৰ পৰা আপোনাক কৰি দেখুৱাম কিদৰে আপুনি আপোনাৰ প্ৰিমিয়াম অনলাইন পে'মেণ্ট কৰিব পাৰিব। আপুনি পেটিএম এপৰ পৰা আপুনি আপোনাৰ প্ৰিমিয়াম দিব পাৰিব, জমা দিব পাৰিব অনলাইন। আপুনি ফোনপে'ৰ পৰা দিব পাৰিব। পে ডাইৰেক্ট বুলি এপ এটা আছে, তাৰ পৰা পাৰিব। LIC কাষ্টমাৰ এপ বুলি আছে, গোটেইকেইটা ব্যৱহাৰ কৰিবলৈ একদম বহুত ইজি হয়। আপুনি চাই যাব ভিডিঅ'টো সম্পূৰ্ণ, মই আপোনাক কৰি দেখুৱাই আছোঁ। পেটিএম এপটো লগ ইন কৰিব। পেটিএম এপটো লগ ইন কৰাৰ পিছত মোৰ অপশ্যনটোত যাব। মোৰ অপশ্যনত যোৱাৰ লগে লগে ইঞ্চুৰেঞ্চ আহিব। চাওক ওপৰত আছে ইঞ্চুৰেঞ্চটোত আপুনি যাব। ইঞ্চুৰেঞ্চত যোৱাৰ লগে লগে এনেকৈ আহিব, পে এক্সিষ্টিং ইঞ্চুৰেঞ্চ প্ৰিমিয়াম আহিব। তাত চিলেক্ট কৰিব। ইয়াত চিলেক্ট কৰি আপুনি আপোনাৰ ইঞ্চুৰেঞ্চৰ প্ৰিমিয়ামটো দিব পাৰিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।